গাইজ অসমৰ ছোৱালী ৰিয়া চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। এয়া বৰ্তমান আমি ঘৰত তলা লগালোঁ। এয়া বৰ্তমান ইয়াত তলা লগাই আছে। তলা লগাই হ'ব এতিয়া আমি গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ। এয়া বৰ্তমান 4:30 বাজিছে। দিনটোত কাম আছিলে মানে আগবেলাৰ পৰা মোৰ প্ৰায় 4টা 4:30লৈকে মানে অলপ ডিউটি আছিলে। ডিউটিখিনি সম্পূৰ্ণ কৰিলোঁ। সম্পূৰ্ণ কৰি এতিয়া এফালে যাবলৈ ওলাইছোঁ। আমি মেইন ৰাস্তা পাই গ'লোহি। আপোনালোকক ৰাস্তাটো দেখাব চেষ্টা কৰিছোঁ। এইটো আমাৰ নেশ্যনেল হাইৱে, এইটো আমাৰ মেইন ৰোড হয়। গাড়ী আহি আছে। এইটো হ'ল হোজাই ৰোড। এইফালে আপোনাৰ লংকা হোজাই, এইটো হোজাই ৰোড। এফালে দেখিছে, এফালে গ'লে নগাঁও। আমি বামুণী পাই গ'লোহি। বামুণী তিনিআলি হয়। বামুণী তিনিআলি হয়, এইটো মাৰ্কেট হয়। গাইজ ফাইনেলি পাই গ'লোহি আমি চালনা টি ষ্টেট। বৰ্তমান দাদাৰ ঘৰ পালোহি। ক'লৈ আহি আছিলোঁ আপোনালোককতো কৈছিলোঁ যে ক'ত গৈ আছোঁ আপোনালোকক জনাই আছোঁ। বৰ্তমান আমি দাদাৰ ঘৰ পাই গ'লোহি। মানে আমাৰ দাদা এজন চালনা টি ষ্টেটত থাকে। দাদা ইয়াত মেকানিকেল লাইনত কৰে কামটো। কোৱাৰ্টাৰ আছে দাদাহঁতৰ। বহুত দিনৰ পৰা মাতি আছিলে, আহিমকৈ আহিব পৰা নাই। কৈছিলে যে ঈদৰ পাছদিনাই আহিবা তোমালোক, কিন্তু ঈদৰ পাছদিনাতো আহিব নোৱাৰি ন, কাৰণ ঈদৰ পাছদিনা আলহী দুলহী আহি থাকে। কাৰণ মই যদি ঘৰত তলাটো লগাই পেলাই মই আলহী খাবলৈ আহোঁ, তেতিয়া মোৰ ঘৰলৈ কোনোবা আহি পেলাই ক'ব ঈদৰ পাছদিনাইনো আলহী খাবলৈ গ'লনে। সেইবাবে ভাবিছোঁ নাই আজিয়ে যাওঁ এপাক। আহি গ'লোঁ, পাই গ'লোঁ। আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ জেগাখিনি। বহুত সুন্দৰ পৰিৱেশ, বহুত ভাল লগা পৰিৱেশ, বহুত নেচাৰেল হয়। ইয়াৰ মানে পৰিৱেশটোৱে বহুত বেলেগ এটা পৰিৱেশ, ভাল লাগে। আৰু দাদাহঁতৰ একদম নিচেই কাষতে এটা চাহপাত ফেক্টৰী আছে। বহুত ডাঙৰ ফেক্টৰী হয়। মাজতে গৈছিলোঁ আজি অলপ দিনৰ আগত আহোঁতে। চাহপাত ফেক্টৰীটোত মানে ধৰক চবকে সোমাব নিদিয়ে, নট এলাউড। তাৰপিছতে তথাপিতো দাদাই কোৱাৰ পিছত চাহাবজনে সোমাব দিলে। গোটেই ফেক্টৰীটো চালোঁ। চাইছোঁ যদিও মানে কৈছে দেই ফেক্টৰীৰ ভিতৰত ভিডিঅ' চিডিঅ' নকৰিব। তথাপিতো মানে অকণমান এনেই আৰু ফটো চটো মাৰি ভিডিঅ' চিডিঅ' কৰি আহিলোঁ। এতিয়া এইবাৰ আপোনালোকক মই ভিতৰত নোসোমাওঁ বাৰু, বাহিৰৰ পৰাই মই আপোনালোকক ফেক্টৰীটো দেখাব চেষ্টা কৰিম। আৰু দাদাহঁতৰ এইফালে এখন এটা চাহপাত ফেক্টৰী আছে, আৰু এইটো চাইডে এখন আপোনাৰ চিকিৎসক আছে, চৰকাৰী চিকিৎসালয়। আপোনাৰ বহুত ধুনীয়া পৰিৱেশটো, বহুত ভাল লাগে। মই গৈ আছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গাইজ কেনেকুৱা পালে ভিডিঅ'টো চাই মোক জনাব। ইমান ভালকৈ ভিডিঅ' বনাব নাজানো, তথাপিতো নতুনকৈ শিকিছোঁ। গাইজ এয়া মই যিটো চাহপাত ফেক্টৰীৰ কথা কৈছিলোঁ, বৰ্তমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া দেখিছে আপোনালোকে সুন্দৰকৈ কেনেকৈ ফুল লগাইছে, চাওক ইমান ধুনীয়াকৈ ফুল লগাইছে। এয়া ভিতৰলৈ সোমাই আহিছোঁ। এয়া কাপোৰ সলোৱা ঠাই পুৰুষৰ বাবে। মেন্স চেঞ্জ ৰুম। কি সুন্দৰ জেগা দেখিছেনে? ইমান এটা ভাল লগা পৰিৱেশ এইটো। ফেক্টৰীটো মই আপোনালোকক বাহিৰৰ পৰাই দেখাব চেষ্টা কৰিছোঁ। এইটো ফেক্টৰীটো। গাইজ এখন হয় নেশ্যনেল হেল্থ মিছন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান। এয়া আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক এয়া এখন চৰকাৰী হস্পিটেল। ইমান সুন্দৰ ফুল, বহুত সুন্দৰকৈ ফুল ফুলি আছে। এয়া বহুত ভাল লাগিছে ফুলজোপা। মানে ফুলজোপাই গোটেই ওপৰৰ টিংখিনি আৱৰি পেলাইছে। ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে ন ফুলখিনি। এয়া চাওক, এইখন হ'ল হস্পিটেলখন চাওক। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। হস্পিটেলখন
বহুত ডাঙৰ আছে ভিতৰত মই নুসুমাংগে আৰু ভিতৰখনো দেখাব পাৰিলো হয় সুমুৱা হয় ককা ক'ত গৈ আছে আপুনি এতিয়া ক'ত গৈ আছে অঁ আপুনি এতিয়া আপুনি ক'ত গৈ আছে এতিয়া আপুনি ক'ত গৈ আছে এই জুলুঙত কি আনিছে ককা কঁঠাল আনিছে দেখোন কি কৰি বিক্ৰী কৰি খাম আৰু মোৰ তো কোনো নাই কি হাত ভঙা হয় নেকি দুখ নকৰিব দুনিয়াত কোনো নাই কিন্তু ওপৰতে আছে আপোনাৰ লগত ভগৱান আছেনে নাই নেকানিব দেৱীৰ কিবা এটা দে খাওঁ কিবা নেকানিব মা পইচাটো লৈ আহা এইফালে আনা নেকানিব আপুনি কান্দিছে বেয়া লাগিছে ককা এই লগ এইটো লগ আপুনি এইটো কিবা এটা খাব দেই আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব